এই তুমি কিটা ৰাতিপুৱা ৰাতিপুৱা ক'পা এয়া দেখিছো এৰা কমাব লাগিছো ৰ তই খাবলৈ নেবি হা মই এই মানুহটো পাওঁ এই ঘৰত কিবা এটা পাতিছো দে পেটটা কমাও যে কমাব দে যা ভালকে দৌৰ যাবি না আজি ধমেশৰ ঘৰটো কিবা পাতিছে বুলি ক'লে সি যাব লাগিব মই ফোনটো দি আহিবি এতিয়া যা ঐ এৰিকা এই দোকানত কিবা এটা খাই লোৱা খাবিনে আহ মই কম তই নকবি কিবা লাগিব কি খাবি তই কি খাবি চিঙৰা চব লৈ আন নেমু লৈ আহিবি লগত বা বাতিচোন ধোৱা নিচিনা কৰিব লাগে কাটয় এনেকে খায় মানুহে এনেকে খায় পইচা দে এতিয়া কিমান বছৰ হ'ল মোৰ হাতত পইচা নাই হা পইচা নাই ঐ তই দে নাই পইচা নাই কোনে দিব পইচা ভাইটি ভালকে বহি লোৱা তইহে লৈ আহিছ ৰ'ব এইবিলাক বস্তু পইচা দিম ৰ'ব আমি আলোচনা অকণমান কৰোঁ পলাবান দি দেই পইচা নিদিব যেন লাগি আছে অলপ চাই চিতি মানুহবিলাক ঠিক দেখা নাই এনেকৈ ক'ব নিজে খালোঁ পইচাটোতো নাই মোৰ তাত তই মাতি আনিছিলি তই মাতাৰ কাৰণেহে সোমাইছিলো ৰচোন চাউৰ কেইটকা আছে চাউৰ এই পকেটে ফুটা পইচা ক'ৰবাত পৰি থাকিল চেচ এতিয়া আমি পলোৱা ভাল মই কৈ আছোঁ দাদা জিপে হ'ব ন দাদা জিপে নাই এখন লগোহে লগোৱা পইচাটো নাই আমাৰ তাত এতিয়া পইচা নাই তেলে মোবাইলকে দি থৈ যোৱা মোবাইলো নাই মোবাইলৰ কভাৰটোহে আছে এইটো কি এই চাদু বাচন দিব লগা বাচনটো চাল্লা বিনা ফেট খাব আহ বাচন দিওঁ আজি ইয়াত দুকপ টেবুল মুচিব লগা আছে লাইটৰ কাৰণে বেদ নকমে ৰাতিলৈ ধমেশ্বৰ ঘৰ কাম কাম কৰে কাম কৰ ধমেশ্বৰ ঘৰ কাম কৰি পইচা নিদিবি কামত ফোন গাইজ যদিকে ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেল যদিকে এনেকুৱা ভিডিঅ' লাগে প্লিজ কমেণ্ট এটা কৰি জনাই দিব কেনেকুৱা হৈছে জয়